শুভ সন্ধিয়া সকলোকে বহুতে কমেন্ট দি আৰু মোক ইনবক্সত মেছেজ দিও জনাইছে যে আপোনালোকে মই দিয়া টিপছসমূহৰ পৰা সুফল পাইছে আৰু তাৰ বাবে আপোনালোক ধন্যবাদ যে আপোনালোকে মোক জনাইছে আৰু আজি আকৌ কমেন্টৰ ওপৰতে ভিডিঅ' বনাবলৈ গৈছো বহুতখিনি মেছেজ পাইছো যে বা চেলাউৰি পকিবলৈ আৰু সৰিবলৈ ধৰিছে তো কি কৰিম তাৰ কাৰণে মই ক'বলৈ কৈছো ঘৰুৱাভাৱে আপোনালোকে কি কৰিব পাৰিব আমাৰ মিঠি গুটি যে আছে মিঠি গুটি আমাৰ চেলাউৰি বা চুলিৰ ৰঙৰ কাৰণে বহুত ভাল হয় গতিকে অলপমান মিঠি গুটি ধুনিয়াকে পিছি লব তাৰ পিছত পিওৰ নাৰিকল তেল অলপ লৈ এটা পাত্ৰত কুহুমিয়া গৰম কৰি লব তাৰ পিছত সেই নাৰিকল তেলখিনি পিছি লোৱা মিঠি গুটি অলপমান দি দিব কম জুইত নাৰিকল তেলখিনি মিঠি গুটিৰ সৈতে আকৌ এবাৰ ভালদৰে গৰম কৰিব ঠাণ্ডা হলে কটনৰ কাপোৰ এখন দি সেইখিনি সেকি ভালদৰে হাফৰ টকা টেমা এটাত মাৰি ৰাখিব তাৰ পিছত সদায় ৰাতি শুৱাৰ আগত কপাহেৰে অলপমান সেই তেলখিনি লৈ চেলাউৰি জুৰত ধুনিয়াকৈ আকিব এনেদৰে যদি কেইদিনমান কৰে কমসে কম 10 দিনমান কৰিলে আপোনালোকে ফলাফলটো পাবই চেলাউৰি ঘন হ'বলৈ ল'ব পকাৰ যেটো সমস্যা আছে সেইটো নাইকিয়া হ'ব আন এটা ঘৰুৱা টিপছ হৈছে আদা যে আছে আদা অলপমান ৰুকি তাৰ ৰস উলিয়াই ল'ব আৰু সেই ৰসটো সদায় ৰাতি শুৱাৰ আগত চেলাউৰি জুৰত কপাহেৰে ধুনিয়াকৈ আকিব পাৰিব বা ইচ্ছা কৰিলে আপোনালোকে মাস্কাৰা ব্ৰাছ যেটোত মাস্কাৰা লাগি নাথাকে সেই ব্ৰাছে দিও আপোনালোকে তেলৰ যেটো টিপছ কৈছিলো আৰু আদাৰ ৰসৰ যেটো টিপছ কৰিছিলো হেতু দিও আকিব পাৰিব আৰু আইলেছেছ জুৰতো লগাব পাৰিব এনেদৰে কমসে কম 10 দিন মান কৰিলে আপোনালোকে ভাল ফল এটা পাব আৰু আপোনালোকে ব্যৱহাৰ কৰিব কৰি কেনে পাইছে মোক জনাব সদায় কোৱাৰ দৰে আকৌ এবাৰ আজিও কওঁ আপোনালোকৰ কমেন্টৰ পৰাই মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ গতিকে মোক কমেন্ট কৰি জনাব আৰু নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে তাকো জনাব ভালে থাকক কুশলে থাকক